তাতে ইন্ট্রোটো করে দিও ওকে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰতো ভালেই সদায় নিচিনাকৈ জুই হাতখন টিকুটমান বিষাইছে হ'লেও মই পাৰিছোঁ এই বস্তুটো মানে বাহুটো মাচেলটো পুৰা টানি ধৰিছে হ'লেও আজি মনটো এনাৰ্জেটিক হৈ আছে হেল্থটো এনাৰ্জেটিক হৈ আছে তো যাব ওলাইছোঁ বঙাইগাঁও বাইকত খুব আৰ্জেণ্টলি যাব লগা হৈ আছে গম পাব বাৰু লাহে লাহে ভিডিঅ'টো একদম একেলগে চাই থাকিব ব্লগটো একদম একেলগে চাই থাকিব স্কিপ নকৰিব স্কিপ কৰিলে একো পাত্তা নাপাব অ'কে তো ব্লগটো একদম আৰম্ভণিৰ পৰা চাই যাওক কাৰণ মই ঘৰতে ষ্টাৰ্ট কৰিছিলোঁ অ'কে তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গুড মৰ্ণিং চবকে ৰাতিপুৱা মুখ হাত ধুই উঠি ভাবিলোঁ অকণমান য়োগা কৰিলোঁ কাৰণ যোৱা দুদিন কৰিব পৰা নাছিলে হাতৰ বিষত হ'লেও যে আজি কষ্ট পাইছোঁ সূৰ্য প্ৰণামটো একেবাৰে কৰিব নোৱাৰিলোঁ বাছ আজিৰ কাৰণে হৈ যাব ন বেছি প্ৰেছাৰ দিলে বেয়া তো এতিয়া ভাবিছোঁ ঘৰকেইটা ৰুমকেইটা মুচি লওঁ আজি সোমবাৰ হয় মাৰো কাম কমি যাব আৰু মোৰ ৰুমটো শুকা দিছোঁ মানে মুচা হ'ল অলৰেডি মই টিকুটমান প্ৰাণীটো দুৰ্বল হয় জ্বৰ চৰ্দি অনবৰত লাগিয়ে থাকে জ্বৰখন ওলায়ে থাকে আপোনালোকে জানেই যোনে যোনে মোৰ ৰেগুলাৰ ভিডিঅ' চাই তো মই বহুত দিনৰ পৰা এটা প্ৰডাক্ট ইউজ কৰি আছোঁ যোনটোৱে মোৰ ইমিউনিটিটো টিকুটমান হাই কৰিছে এতিয়া চৰ্দি ইমান নালাগে মই মানে নিজকে ফিল কৰিব পাৰোঁ এতিয়া যে বনিছোঁ বেমাৰ প্ৰতিৰোধ ক্ষমতা মোৰ আহিছে কাৰণ ভেকচিন লোৱাৰ পিছতো যে মোৰ জ্বৰ হোৱা নাই কাৰণ চবে ভয় খাই আছিল যে এই জ্বৰ হৈ বৰবাদ হৈ যাব মই জ্বৰ হ'ব দিয়া নাই জাষ্ট গাৰ বিষ পেইন তেনেকুৱাই মই ঠিক হৈ গ'লোঁ এটা প্ৰায় ওকে টিকুটমান বিষ আছে তো প্ৰডাক্টটো হৈছে ৱাৰ প্ৰডাক্ট হয় আপোনালোকে জানে মই 4-5 মাহৰ পৰা ৱাৰ প্ৰডাক্ট ইউজ কৰি আছোঁ বহুত ট্ৰাষ্টেবল হয় আৰু ফুল্লি ইণ্ডিয়ান প্ৰডাক্ট হয় অৰ্গেনিক হয় ইয়াত আছে ফ্ৰুটছ পাউডাৰ ভিটামিন চি ফ্ৰুটছ পাউডাৰৰ ভিতৰত আছে পমগ্ৰেনেট অৰ্থাৎ বেদেনা অৰেঞ্জ লেমন গাৰ্লিক বেৰী ব্লেকবেৰী ব্লুবেৰী তেনেকুৱা ধৰণৰ ফ্ৰুটছ ইনগ্ৰেডিয়েন্টস আছে ইয়াত কৰোনাৰ কাৰণে বাচিব হলে আমাৰ ইমিউনিটি পুৰা মানে হাই লেভেলৰ হ'ব লাগিব ইমিউনিটি পুৰা এনেকুৱা থাকিলেহে আমি কৰোনাৰ লগত যুঁজিব পাৰিম ৰাতিপুৱা টিকুটমান খোজকাঢ়ি নাইবা য়োগা কৰাৰ পিছত খাই দিলে হ'ল এটা টেবলেট এনেকুৱা ধৰণৰ হয় টেবলেটবোৰ এটা টেবলেট এদিনত এটা টেবলেট ঠিক আছে আপুনি যদি কিনিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকত থ্ৰুদি গৈ কিনিব পাৰে এতিয়া ভাতটো খাই লওঁ 10:30 বাজিছে 11টাত মই ওলাব লাগিব আৰু মায়ে বনাইছে পনীৰ মানে আজি দুপৰীয়া খোৱা কথা আছিল পনীৰ কিন্তু দুপৰীয়া যিহেতু মই নাথাকিম সেইকাৰণে ৰাতিপুৱাই বনালে দেউতা খালে আৰু দুটা খাইছে নে নাই খাইছে দুটা খাইছে তো পনীৰ খাই মই বহুত বেছি ভাল নাপাওঁ কিন্তু উপায় নাই কেতিয়াবা থুচিব লগা হয় কাৰণ পেটটোতো ভৰিব লাগিল না নহ'লে ভোক লাগি থাকিব জিকা আৰু টমেটো পনীৰ আৰু আলুটো দেউতাই নাখায় আলু দিলে দুটাই খাব নোৱাৰিব আৰু ঢেকীয়া ভাজি আৰু পটল ভাজি ভাতটো খাই দিওঁ তাৰপিছত ওলাব লাগিব সোনকালে সোনকালে ঐ হাৰামি সোণাটো হাৰামি বেয়া নাই ছোৱালী চাওঁ 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 ছোৱালী যেন লাগিছে মোৰ ইফালে দেৰি হৈছে অ'কে ওলালোঁ এতিয়া যাওঁ এই নাওখলাটো পিন্ধো ইমান গৰমত বৰবাদ হৈ যায়গে একো শুনিয়ে নাপাওঁচোন কোনোবাই কিবা ক'লে শুনিয়ে নাপাম টাইম হৈছে এতিয়া 11:30 তো আমাৰ খুব বেছি 1 ঘণ্টা 20 মিনিট বা সেই লাগিব 1.5 ঘণ্টামান লাগিব ইমান হেৰি চিটুৱেশ্যনৰ মাজত আপোনালোকক ট্ৰেভেল ভ্লগ এটা দিম বুলি ভাবিছোঁ তো আশা কৰোঁ আপোনালোকে একদম একেলগে ভ্লগটো চাই যাব ঠিক আছে আৰু একো নাই চাই যাব কেৱল দাদা বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে
হাইৰোড হয় কাৰণে বহুত বেছি গাড়ীৰ অত্যাচাৰ একদম পেপু পেৰ ঘেৰ সেইকাৰণে মই টিকুত মানে ইফালে আহিলোঁ মোৰ এইটো ফেভৰেট প্লেচ হয় ৰাস্তাটো মানে বহুত বেছি ফেভৰেট হয় আৰু এইটো ফালে সেইকাৰণে চিঞৰিছোঁ শুনা নাপাবৰ কাৰণে মোৰ কাহে উঠিব এতিয়া হাতীপতা বুলি কয় এইখিনি ৰাস্তাটোৰ দুই কাষে গছ আছে এইবোৰ শালৰ গছ কিজানি বহুতে বেছি ধুনীয়া লাগে যেতিয়া বৰষুণ পৰি থাকে বাইক ৰাইড কৰিব নহয় অ'চম মানে একদম আল্টিমেট লাগে কেতিয়াবা আপোনালোকক বৰষুণৰ সময়ত শ্বট দিবলৈ ট্ৰাই কৰি ফটো উঠিবৰ কাৰণে বহুত বেষ্ট জেগা হয় খাসকাৰ ডিএছএলআৰত যাযাবৰী মোৰেনো হেঁপাহত ভুতলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ আহি গ'লো কিমান দিন পিছত আয়ো জানমানি কি খবৰ বেয়া খবৰ বোলে বেয়া খবৰ সদায় ৰবৰ হ'ব লাগে টানিলে পাৰে এই মা কিবা কিবি মৰা পাত চব্জি তিয়হ দি পঠাইছে ক'তো সোমোৱা নাই না দোকানত সোমাইছে এই চিধা ঘৰত উঠিছোঁ জাষ্ট ফটো উঠিবৰ কাৰণে এই তাতে নামিছোঁ আৰু ক'তো হেৰি কৰা নাই তো তাতে হাৱা খাব লাগিব মোৰ মইনা কলিজাটো অন কৰি দিওঁ বঢ়িয়া বাৰু কেনেকুৱা লাগিছে মই যে ইয়াত আহি পালোঁ মিছ কৰিছেনে বঙাইগাঁওখনক মোৰ মাথাটো চাগে নাকাত দি পাহাৰ বনিছোঁ মোৰ ৰুমটো চাওঁ মই যে পুৰা তৈয়াৰী কৰি থৈ গৈছিলোঁ মানে ছমাহৰ কাৰণে কৰি থৈ গৈছিলোঁ পুৰা ভাজ কৰি পুৰা ৰেডি কৰি থৈ গৈছিলোঁ গা পা ধুই তামাম ভোক লাগিছে এতিয়া খানা টাইম লোকেল মুৰ্গীৰে বেয়াকে থুচিম পানীত সাঁতুৰিম মানে জোলত আৰু মুৰ্গীৰ জোলত তো ভাতটো খাই লওঁ ন ভোক লাগিছে অ'কে ভাত পানী খাই এতিয়া মানে ৰেষ্ট লৈ আছোঁ পেকাই আছোঁ গল্প কৰি আছোঁ কথা পাতি আছোঁ আছে দিয়াৰ ভাবিজি চবে মিছ কৰি আছিল উঠাই নিব আহিছোঁ ভাবিজি টোপোলা কৰি লৈ যাম দাদাক এৰি থৈ যাম যাবানে নাই দাদালৈ ইমান মৰম নেযায় তো ভাবিছিলোঁ আজিয়ে যাম বুলি ঘৰ কিন্তু নাযাওঁ কেঞ্চেল কৰিলোঁ মানে ৰাতিলৈ আৰু ধামাকা খানা খাম বুলি ভাবিছোঁ তো আৰু দেৰিও হ'ল ন বাইকত এনে টিকা চিকা বিষাই গৈছে তো ভাবিছোঁ আজি ৰেষ্ট কৰি দিওঁ ৰাতিটো থাকি কালি ৰাতিপুৱাই গুচি যাম গা পা ধুই পুৰা ফ্ৰেছ হ'লোঁ না ভাল লাগি আছে মনটো এতিয়া ভাবিছোঁ টিকুটমান ৰেষ্ট ল'ম বিছনাখন ঠিক কৰিবলৈ এলাহ লাগিছে আৰু বহুত ধূলি মাকতি ৰুমটো লেতেৰা হৈছে কিন্তু মই কেনেকৈ ঠিক কৰোঁ কোনোবাই আহক না দে প্লিজ ফুচকা খুব 10 টকাৰ প্লিজ কোনোবাই আহে মোক ঠিক কৰি দিওঁ না জাষ্ট এনেকৈ বেড কভাৰ এখন পাই দিলে হৈ যাব অ'কে মই বৰবাদ You can see my big bag, my small bag. This is they are called money bag. They are called money bag. Like I am trying to talk like English meter. Oh my God, this is so heavy bag. Oh my God. अस्मत पगली प्यार हो जाएगा ओके বন্ধু বান্ধৱীসকল হৈ গ'ল মোৰ বিচনা ৰেডি কিনো কৰিব লাগে বহুত দিন পিছত আহিলোঁ না এইখন বেড কভাৰটো ধুবলৈ আজি সময় নাই তেনেকৈ পাৰি দিলোঁ আৰু হৈ যাব মোৰহে ৰুম মইহে আৰু আপোনালোকে নিজৰ মানুহ না কেছ নাই তো আচল পইণ্টলৈ আহোঁ বহুতকেইটা কমেণ্ট আহি আছিলে আচলতে দাদাবোৰ কিয় আমাৰ লগত নাথাকে আৰু আজি যে পটককৈ বঙাইগাঁও আহিব লগা হ'ল ইমাৰ্জেঞ্চিৰ কাৰণটো হৈছে মাৰ ঔষধ শেষ হৈছিল মাৰ থাইৰইড আছে তো থাইৰইডৰ ঔষধটো জানে আপোনালোকে ৰেগুলাৰ খাই থাকিব লাগে সেইটো কাৰণতে মাৰ ঔষধৰ কাৰণে আহিব লগা হ'ল ইমাৰ্জেঞ্চি কাৰণ সেইফালে ঔষধ নাপায় আৰু ডক্টৰ যিহেতু ইয়াৰে হয় বঙাইগাঁৱৰ হয় আৰু ছেকেণ্ডটো হৈছে দাদাবৌ আমাৰ লগত কিয় নাথাকে বঙাইগাঁৱতো থাকে তো দাদাবৌ আমাৰ লগত নথকাৰ কাৰণটো হৈছে বহুতো চাকৰি এতিয়া ইয়াতে আগতেতো পঢ়ি আছিলে বি এড কমপ্লিট বিৰাট বতাহ বাহিৰত এতিয়া আগতে বি এড পঢ়ি আছিলে বৌ বি এডটো কমপ্লিট হোৱাৰ পিছত চাকৰি হ'ল তো
বৌৰ এতিয়া স্কুল বন্ধ হৈছে যদিও দাদাৰ অফিচ বন্ধ হোৱা নাই কাৰণ দাদা বেংকাৰ হয় বেংকত কাম কৰে IT ডিপাৰ্টমেণ্ট বেংকত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক তো বেংকৰটো জানে এচেঞ্চিয়েল হয় বেংক বেলেগ কিবা বন্ধ হ'লে বেংক কেতিয়াও বন্ধ হ'ব নোৱাৰে তো সেইকাৰণে এতিয়া দাদাৰ অফিচ বন্ধ নোহোৱাৰ কাৰণে বৌ কেনেকৈ যাব দাদাৰ লগত অভিয়াছলি থাকিব লাগিব সি থৈ না অকলে অকলে থাকিব পাৰিব কান্দিবচোন তো সেইকাৰণে দাদা বৌ আমাৰ লগত ঘৰত নাথাকে গাঁৱৰ ঘৰত থাকিব নোৱাৰে তো যেতিয়া দাদাৰ বন্ধ থাকে সপ্তাহত নাইবা এনে পূজা কিবা হ'লে তেনেকৈহে মিলে মানে ঘৰত যাব পাৰে আৰু এতিয়া যিহেতু চিটুৱেশ্যনটো আপোনালোকে জানে সেইকাৰণে ৰেগুলাৰ যাব পৰা নাই নহ'লে সপ্তাহত যেনিবা যোৱা যায় ঘৰ সেইটোৱে আছিল ৰিজন দাদা বৌ আমাৰ লগত কিয় নাথাকে গাঁৱৰ ঘৰত পৰিৱেশটো ইগনোৰ কৰিব দেই অ'কে তো এতিয়া মই ৰেষ্ট কৰোঁ টিকুটমান তাৰপিছত কি আৰু একো নাই মোৰ মাথাটো ফাটিলে